ৰেগুলাৰ কাঢ়িবলৈ লৈছে। আজি আমাৰ খানা হ'ব ৰুমত আৰু এয়া হাঁহ মাংস আনিছে বেবাই বনাব। পিঁয়াজ কাটি লৈছে। আজি বেবাই বনাব। মই ভিডিঅ' কৰিছোঁ আৰু মোৰ চেনেলত ভিডিঅ'টো আপলোড কৰিম। দেবাই কৈছে গেছটো বহুত লেতেৰা কৰি দিছে ৰুমৰ, এই অলপ চফা কৰি লৈছে, নহ'লে বনাবলৈ ভাল নালাগে তাৰ। দেবা কোৱা, এইটো কি দিছা এতিয়া মাংস? এইটো হাঁহ মাংস দেই, এইটো ৰাজহাঁহ মাংস। হালধি নিমখ দিব আৰু মছলা কি মছলা আছে কৈ দিয়া। মিট মছলা, জিৰা পাউডাৰ, ৰেড চিলি, হলদি আছে নে ইয়াত? হলদি আছে নিশ্চয়। ৰ'ব এইটো এফালৰ পৰা কৈ যোৱা কি দিবা। নিমখ, তাৰপৰা এইটো হালধি দিয়া আছে, তাৰপিছত মছলাখিনি মিক্স কৰি মেৰিনেট কৰি থৈ দিয়া অলপ দি অলপ জোৰছে কৰা। এইটো ইউটিউবত গৈ আছে। এইটো মিট মছলা, তাৰপৰা জিৰা পাউডাৰ দেবাক হেল্প কৰি আছে। এইটো পিঁয়াজ কাটিছে, পিঁয়াজখিনি ধুইছে আৰু দেবাই মাংসবিলাক কি কৰি আছে। তাৰপৰা এইটো মেৰিনেট কৰিছোঁ, এইটো জিঞ্জাৰ গাৰ্লিক পেষ্ট, কেৰাহী পাতিছে দেবাই, কেৰাহী গৰম হ'ব দিছে। পিঁয়াজ ৰেডি কৰিছে, ভোট জলকীয়া দুটা দিছে আৰু এয়া আদা নহৰু, এইটো কি লং ইলাচি ন। তাৰপিছত এইটো আলু কাটি থৈছে ইয়াত কুকাৰত। এয়া মাংস আচলতে বহুত ধুনীয়া কালাৰ উঠিছে। কেৰাহীটো গৰম হৈছেনে? হৈছে তেল আমি দিম। মিঠাতেল দিব এতিয়া। ইয়াতে তেল গৰম হৈ গ'ল। নাই অকণমান হ'ল। কৈ ৰ'বা দেই, মোৰ মুখত সোমাই দিয়া। এইটো কি দিছা? কৈ দিয়া তুমি না কি দিছা, খানাই নাই মোৰ মুখত হেৰি সোমাই দিয়া। ইয়াত দালচেনি, লং আৰু ইলাচি ইয়াত প্ৰথমতে তেলত দি ল'ব। তেলত দিলে তেলটো গৰম হৈ গ'ল। তাৰপিছত পিঁয়াজখিনি দি দিছে। ভোট জলকীয়াটো কেতিয়া দিবা? এতিয়া আমি আদা নহৰু জলকীয়া ইয়াত দিছে। পিচি থোৱা আদা নহৰু, অলপ জোৰছে কোৱা, ঠাণ্ডা নাই। ভোট জলকীয়া দি দিছোঁ দুটা, চবেই জ্বলা খাই ভাল পায়। অলপ গেছটো পাৱাৰটো কম। দেবা তুমি হোটেল মেনেজমেণ্ট ক'ত পঢ়িছিলা? মই যোৰহাটৰ ডেন্স কলেজত কৰিছিলোঁ। নৰ্থ ইষ্ট ইনষ্টিটিউট অফ মেনেজমেণ্ট পাইছোঁ। কোৰ্চটো কিমান বছৰ আছিলে তোমাৰ? মোৰ 4 বছৰীয়া কোৰ্চ আছিলে ডিগ্ৰী। হয়। কেতিয়া ওলালা তুমি তাৰপৰা? মই লাষ্ট এতিয়া এক্সাম দিলোঁ লাষ্ট ডিচেম্বৰত। এতিয়া বৰ্তমান ৰিজাল্টটো দিলে। এতিয়া কৰোণাৰ কাৰণে অকণমান চাৰ্টিফিকেট অহা ডেট হৈ আছে, এইখিনিতে আহিব আৰু। জব ক'ত কৰি আছে কৈ দিয়া বা। জব যোৱা 19ত নৱেম্বৰত গৈছিলোঁ হায়দৰাবাদ মেৰিয়াৰ্ডত। তাৰপৰা মাৰ্চত লকডাউন হোৱাৰ কাৰণে গুচি আহিবলগীয়া হ'ল। বৰ্তমান এতিয়া টাউনশ্বিপৰ মলিগড় ৰিফাইনেৰী টাউনশ্বিপৰ এখন হস্পিটেল কেণ্টিনতে কৰি আছোঁ। এতিয়া আজি সকলো মিলি খানা খাম বুলি ভাবিলে তাকে বনাই আছোঁ। কেনেকুৱা লাগিছে ইয়াত কেণ্টিনত কাম কৰি? ভালে লাগিছে, লগ পাইছোঁ নতুন নতুন মানুহ, ভাল লাগিছে।
ঠিক আছে বনোৱা এতিয়া কি দিলা জলকীয়াকেইটা দিলা ন জলকীয়া দিলোঁ আদা নহৰু দিলোঁ এতিয়া মাংসখিনি আমি দি দিম মাংস দিছে দেই কেৰাহীত কিমান টাইম লাগিব এইটো বনাওঁতে এইটো আপোনাৰ 45 মিনিট ধৰি লওক 45 মিনিট যিহেতু ইয়াৰ গেছৰ হিট অলপ কম এয়া আলু দিছে মাংসটো বহুত ধুনীয়া কালাৰ হৈছে দেই দেৱা টেষ্টি হ'ব চাগে না বহুত মাংস সিজিছে আৰু দেৱা আৰু কিমান টাইম লাগিব 10 মিনিট আৰু 10 মিনিট পানী দিলা নেকি পানী দিয়া হ'ল অলপ পানীৰ পৰিমাণটো কিমান দিলা নিজৰ অনুযায়ী মতে দিয়া হয় আপুনি যদি বেছি জোল দিছে বেছি দিব এয়া আমাৰ মাংস ৰেডি হৈ গ'ল এতিয়া মই টেষ্ট কৰিম